जुब जुब अखा हानायनि गेजेरजोंब्लाबो तामुलपुराव हाग्रामा महिलारिया दावबायफैदों। थारैनो 3 बोसोराव प्रमद बर'आ जौगानायनि जेबो खामानि मावनो हामाराखै नामा? बे सोंलुनि फिननायखौ जों खालामाखै। बे बाथ्राखौ हाग्रामा महिलारि बिथाङासो बुंदों। बिथाङा लानोल' रोंगौ होनो रोङा आरो बिथाङा जानोल' रोंगौ, रायजोनो जेबो अनुदान होनो रोङाखै। जाखिनि जौगानाय फैदों बेफोर बिपिएफनि दैदेननायावनो जाजोबखानाय। बैफोर बाथ्राफोरा बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया गोख्रों रावजों खौरांगिरिनि गेजेरजों फोरमायदों। আগৰ পৰাই কৈছোঁ, প্ৰমোদে দিয়া মানুহ নহয়, সি লোৱা মানুহ। জিৰ' কোনো ডেভেলপ পোৱা নাই, কোনো কাম কৰা নাই। প্ৰমোদ বড়োৱে এই 3 বছৰত জিৰ', খালি খাবহে জানিছে, খাইহে আছে। কোনো ৰাইজক কোনো অৱদান দিয়া নাই। যি বনাইছে আমাৰ দিনত। मैया 22 आगस्ट खालि तामुलपुर भारत भुटान सिमानि एनके दारांगायाव 210टा नखरफोरखौ होखारस्रांनायनि फोसाव बिलाइ सफैजानायनि उनावनो बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बे ओनसोलाव नुजाथिफैनानै रायजोजों सावरायो आरो बुंदों प्रमद बर'आ बिटिसिआव मुसलमानफोरखौ टार्गेट खालामनानै राजखान्थि खालामदों। बिथांनि रोखा बिबुंथि बिटिसि सुक्ति बायदियै 2003 मायथाइनि 10 फेब्रुआरिनि सिगाङाव फैनाय गासैबो जाथि जनजातिफोरा जेराव दं बेवहाय थागोन होननानै बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया ओरैबायदि फोरमायदों। दाथ' দেখা নাই, দিব লাগিছিল এজন আৰ্মি অফিচাৰক, কি নিজেহে লৈছে। সেইকাৰণে মই আগৰ পৰাই কৈছোঁ, প্ৰমোদে দিয়া মানুহ নহয়, সি লোৱা মানুহ। জিৰ' কোনো ডেভেলপ পোৱা নাই, কোনো কাম কৰা নাই। প্ৰমোদ বড়োৱে এই 3 বছৰত জিৰ', খালি খাবহে জানিছে, খাইহে আছে। কোনো ৰাইজক কোনো অৱদান দিয়া নাই। যি বনাইছে আমাৰ দিনত। আমাৰ সেইদিনা দলত CWC মিটিঙত আলোচনা হৈছে যে আমি না NDA না ইণ্ডিয়া, কাৰো লগত আমি নাথাকিব। বিপিএফে অকলে 2টা সমষ্টিত, 2টা লোকসভা সমষ্টিত ইলেকশ্যন খেলিব বুলি আমাৰ বিপিএফ দলৰ ডিচিশ্যনেই আছে। ইয়াত ইফালে NDA লগত যোৱা বা ইণ্ডিয়াৰ লগত যোৱাৰ কোনো প্ৰশ্ন নাহে। আমি অকলে। সেই বেলেগ দলৰ কথা মই নকওঁ। আমাৰ বিপিএফ দল এতিয়া ৰাইজৰ ওচৰত যাই পেলাই আমি প্ৰমোদ বড়োই কি কৰি আছে, কি কৰা নাই সেইটো কৈ আছোঁ বাছ। কোনোবা বিজেপি বা কংগ্ৰেছ বা এইবিলাক দলৰ কথা আমি একো নকওঁ। একটা CWC কৰিছিলোঁ 20 ইয়াত সিদ্ধান্ত লোৱা হৈছে যে আমি দল হিচাপে বিটিচি অঞ্চলত য'ত ইলেকশ্যনৰ কাৰণে নটিচ দিছে তাতে যাই পেলাই পাব্লিকৰ লগত আলোচনা কৰি আহিব লাগে, পাব্লিকৰ লগত মত বিনিময় কৰি পেলাই আহিব লাগে বুলি একটা ডিচিশ্যন হৈছিল। সেই হিচাপত আমি দল হিচাপে চবে একেলগে, ৰাজবংশী হওক বা বেংগলী হওক বা আমাৰ গোৰ্খা আদিবাসী চব আমি একেলগে মিলি পেলাই ঘূৰি আছোঁ। যোৱাকালি আমি চিৰাং আৰু বিজনীত ঘূৰিছোঁ। আজি সেই আংৰাখাটা, বাক্সা জিলাৰ আংৰাখাটা আৰু এই দৰংগাজুলি মেলা আৰু ইয়াৰ পিছত এই বৰমাৰ উত্তৰ পাৰে, বৰবৰী পাৰে আৰু আছে, তাতে গৈ আছোঁ আমি। আকৌ আমি অহাকালিও ওদালগুৰিত 2টা স্পটত আছে, তাতে আমি যাম। আমি যাই পেলাই সেইটোৱে কৈছোঁ যে আজি মিটিঙত যে আপোনালোকে চবে বিটিচিৰ বাসিন্দা, আপোনালোকে কোনো ভয় খাব নালাগে। আপোনালোকে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰী আগৰ পৰাই আছিল আৰু আপোনালোকে বিটিচি নিৰ্বাচনত আজিলৈকে যিহেতু 2005 চনৰ প্ৰথম নিৰ্বাচন, ইয়াৰ পিছত 10, 15, 20লৈকে 2020লৈকে ইহঁতে বিটিচি নিৰ্বাচনটো ইলেকশ্যন দি পেলাই আহিছে। তো ইয়াতে প্ৰমাণ যে ইহঁতে বিটিচিৰ বাসিন্দা আৰু আমাৰ চুক্তিমতে চবেই যেনেকৈ আছে এনেকৈ থাকিব আৰু চবেই বিটিচিৰ বাসিন্দা। ইয়াত স্পষ্ট লিখা আছে, আপোনালোকে এইটো 2003 চন 10 ফেব্ৰুৱাৰীটো গুগলছত চাৰ্চ কৰিলে এইটো আহি যাব। একটা দফা আছে 4.1, ইয়াতে স্পষ্ট
লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই ব্ৰিটিছৰ বাসিন্দা আৰু য'ত যেনেকৈ আছে এনেকৈ থাকিব। ইয়াত কোনো ভুল বুজিব নালাগে। ইভিকশ্যনটো আমি কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। BPF দল হিচাপে আমি অপ'জ কৰিছোঁ আৰু প্ৰমোদ বড়োৱে সেইটো ইলেকশ্যন আহি আছে মুছলিম সম্প্ৰদায়ৰ ওপৰত বা বেংগলী সম্প্ৰদায়ৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিবলৈ এতিয়া আৰম্ভ কৰিছে। অৰ্থাতে এই প্ৰমোদ বড়োৰ মতে প্ৰমোদ বড়োৰ ওচৰত চবেই যাব লাগে। মুছলিম সম্প্ৰদায়ৰ মানুহসকলে যাব লাগে যে হুজুৰ আপোনাৰ ওচৰত আমি আহিছোঁ, আপুনি আমাক ইভিকশ্যন কৰিব নালাগে। আগন্তুক যিটো 24 নিৰ্বাচন ইয়াত আপোনাৰ লগতে আমি থাকিম, ভোট দিম, এনেকুৱা ক'ব লাগে। সেইকাৰণে সি মুছলিম সম্প্ৰদায়ক বেছিকৈ প্ৰেছাৰ দি আছে। এইটো ৰাজনীতি ষড়যন্ত্ৰ, ইয়াত বেলেগ একো নাই। প্ৰমোদ বড়োৱে সেইটো টোটেলি পলিটিক্স কৰি আছে যে মুছলিম সম্প্ৰদায়ত এনেকুৱা কষ্ট দি পেলাই কেনেকৈ ভোট পাম সেইটোৱে।